हेलो की खबर। तो আজি আকৌ ভাওনা আছে মানে আজি গাঁৱতে আছে। তাৰপিছত নাট খোলাও বেছি দিন নাই হোৱা, 5 দিনমান হৈছে চাগে। পটকনে ক'লে ভাওনাখন কৰি দিওঁ বুলি, তাৰপিছত কৰি দিওঁ আৰু। ৰিহাৰ্চেল তেনেকৈ নাই কৰা, মানে মই নাপালোঁ সেই কৰিবলৈ বিশেষকৈ, নাই হ'লে যে ঘৰত। তো বাকী ভিডিঅ'টো দিনত বনাবলৈও টাইম নাই, আগতো বনাই থৈছোঁ গাঁৱৰ ভিডিঅ', গাঁৱৰ নামঘৰ। তো সেইকাৰণে নবনাওঁ, অকল দেখাম আৰু এইবিলাকে কিবা কিবি সৰু সুৰা ভিডিঅ'বিলাক দেখাই দিম। তো বাকী চাই থাকিব আৰু মোক। নামঘৰলৈ নোযোৱা আগত দিনৰ পৰা যাওঁ, পেকেট অলপ খাই আহোঁ। তো এয়াই আৰু এতিয়া কাৰোবাক ভাওনালৈ আহিবলৈ ক'বলৈ, আৰু ক'বলৈতো সময় নাই। আৰম্ভটো হ'ল আৰু নেক্সট বাৰৰ পৰা আহিব, আৰু নেক্সট বাৰৰ পৰা থাকেই মানে 2 এপ্ৰিললৈকে, সেইটো হয়েই আমাৰ ইয়াত। তো গাটো ইমান ভাল নহয়, হ'লেও কৰিম আৰু বলক পিছত দেখাই আছোঁ। এই চাউণ্ডৰ এই কিবা এটা ক নকওঁ তেতিয়া একো। আৰম্ভ হৈ গ'ল, এবাৰ পাপুৱে মাৰি আছে। দেখালেও বেয়া পায়, নেদেখালেও কৈ থাকে। আমাৰ পাপু মেইন কি ব্লগ বনাই আছোঁ, কিবা ক'ব নেকি? নমস্কাৰ। ক'লে হয় ওলাইছে ন। আজি আমাৰ তাতে নাৱত লৈছে, গাঁৱত লৈ থাকে আৰু বোলো এইবাৰ দিলোঁ তেনেকৈ ৰিহাৰ্চেল নাই দেই, কেনেকুৱা কি ভিডিঅ' পাওঁ দি দিম আৰু, হয় নাই? চাই কৰিব দেই, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আশীৰ্বাদটো নেক্সট ভিডিঅ' নেক্সট ভাওনাৰ কাৰণেহে পাব। আশীৰ্বাদ কৰিব যাতে আৰু আগলৈ মানে ভালকৈ কৰি যাব পাৰোঁ। অ'কে, বাকী আৰু লাহে লাহে ভিডিঅ' বনাম, চাই থাকিবচোন বাৰু কি পাৰোঁ। তো এতিয়ালৈ অকণমান দেৰি এই আমাৰ মাল বনি গ'ল, দখৰ অলপ হৈ আছে, চবৰ উদ্ধাৰটো বনি আছে। পাপুৱে মাৰি আছে, অকণ হাঁহিও আছে বাৰু। এই শ্ৰেষ্ঠ পেট পাপুৱে আজি নতুনকৈ কিবা মাৰি আছে, মই বোলো অলপ বেলেগ বনা। চাওঁ কি বনাইগৈ লাষ্টত গৈ। হিন্দুমণি গাবলৈ আজি বহুত দিনৰ মূৰত গাম, ভুল হ'লে ক্ষমা কৰিব। ইমাৰ্জেঞ্চিত আৰু পোৱালি জনায়ো আজি ভাওনা চাবলৈ আহিছিলে, বোলো ওলাকে যা কিবা এটা ওলাবলৈ আহি গ'ল আৰু। লোকৰ পাত লোৱাটো দাহিম লগাই আছে। মোক চব কেনেকুৱা লাগিছে ক'ব ভালকৈ। আজি অলপ বেলেগ এটা, এনেই আৰু গাঁও বুলি মই মাৰি দিলোঁ। উজ্জ্বল ভাই এতিয়া অকণমান দেখাব নোৱাৰিলোঁ ভালকৈ। নমস্কাৰ। তাকে বোলো ভিডিঅ' এটা কৰোঁ। এয়াও চেনেল এটা আছিলে, চলাই আছিলে, এতিয়া কি হ'ল নাজানো বাৰু, ভিডিঅ' বহুত দিন পোৱাও নাই। নাই মানে কামৰ ব্যস্ততাত মই ভিডিঅ' দিব পৰা নাই। বাকী মোৰ বন্ধু এইটো অমিত জ্যোতি
শইকীয়া ঠেঙাল একেটাই এটা কছাৰী মানত শইকীয়াও লিখে যে বাদ বাকী মাতিলে ভাল লাগিলে আজি আমি দুটা একেলগে বহুত দিনৰ মূৰত একেবাৰে প্ৰথম সমুখ্য নিয়ে মই একেলগে উঠিছিলোঁ তিনিচুকীয়া আজি বহুত দিনৰ মূৰত আকৌ উঠিছোঁ মানে একেলগে গাইছোঁ বহুত দিন গোৱাই নাই মানে বাকী ভাল লাগিলে ইয়াৰ চেনেলটো মৰম দিব আপোনালোকৰ মৰম পালে আমি বহুত ভাল পাওঁ মোৰ চেনেল এটা আছিলে সৰুকৈ মানে মোৰ কৰ্মব্যস্ততাৰ ফলত মই চলাব পৰা নাই বাকী লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ চেনেল মানে মোৰ চেনেল একেটাই আৰু বাকী চাই থাকিব ইয়াৰ চেনেলটো আশীৰ্বাদ কৰিব দেই কৰিবই লাগিব আশীৰ্বাদ আজি কৰি কিবা এটা ভাল লগা নাই কিয় ভাল লগা নাই নাজানো কেলৈ কৰি ভাল লগা নাই গাড়ী চা কেনেকুৱা গ'ল গাঁৱতে যদিও মানে আজি কিবা এটা ভাল লগা নাই কাৰণ কেলৈ মাতবিলাকো বৰ কম কমকৈ আহিছে বহুত চিৰিব লগা হৈছে তো বহুত কষ্ট কৰি মুখস্থ কৰিছিলোঁ ন গধূলি টাইমত পাত সলাই মেলি হ'লেও আৰু তেও দিম প্ৰৱেশ চবেক কিবা কিবি চাগে যা পাওঁ দেই চাই ল'ম হ'লেও দিম আৰু আপোনালোকৰ কাৰণে দি থাকিম চাই থাকিব যাতে এনেই নাথাকে আৰু ভিডিঅ'বিলাক মানে চেনেলটো এনেই পৰি নাথাকে যাতে এটা এটা দি থাকিব পাৰোঁ তেনেকৈ আশীৰ্বাদ কৰিব সদায় কৰি থাকোঁ আৰু এনেকৈ সাহস দি থাকিব সদায় ভিডিঅ'বিলাক চাই শ্বেয়াৰ কৰি মেলি তো শ্বেয়াৰ কৰি দিব ভাল লাগিলে আমাৰ গৰু পংকজ শেষ হৈ মেলি বহি আছে দুআষাৰ মানে মেকআপটো মোহাই পেলাই মন যোৱা নাই মোৰ আকৌ দেৱতা ওলাব লাগি আছে তহঁতৰ লগত যুদ্ধ কৰিবলৈ দুচাটমান দিবলৈ বাকী বতৰৰ কাৰণে সামৰি দিলোঁ আৰু আজিলৈ নকওঁ আৰু এটা চিন আছিলে নকওঁ মন যোৱা নাই সেইকাৰণে জ্বলাবলৈ ডাইলগ মুখস্থ নাই প্লিজ চিনটো নকওঁ বুলি কবি ধনৰ চলিব মোক বচাই দিবি ইয়াক কৰিবলৈ মন নাই ড্ৰেছ চেছ আগতে খুলি ৰেডি মিছা কথা সত্য সদায় জয় অকণমান কষ্ট হয় দুইটাই লাগিলে সময় দি দিম বাকী অকণমান নাজানো আৰু কৈ দিলোঁ হ'লে আগতে
মই কৈছোঁ নহয় শিৱই মিছা কথা নকয় অসুৰে কয় মিছা কথা শিৱই মিছা কথা নকয় অসুৰে মিছা কথা কয় নহয় এতিয়া শিৱ সেইটো কাৰণে শিৱই স্পৰ্টিং আৰু কাৰ্গো পেণ্ট পিন্ধি থাকে নিব এয়া যিয়ে হওক এয়া এইটো থকা লাগে শিৱ এইটো থকা লাগে এয়া 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 চক তলফালে চক তাৰ এইটো শিৱ বোলে চক ৰাইজ এইটো শিৱ এই শিৱই শিখৰ খায় চক ৰাইজ শিৱই শিখৰ দিব চবকে দিব শিৱই শিখৰ খায় খতম ঐ দুপাই ও মাই ডগ এৰাই ল আৰু